নমস্কাৰ। আজি আকৌ এটা নতুন ৰেচিপি লৈ মই আহিছোঁ আপোনালোকৰ মাজলৈ। সেইটো হৈছে চয়াবিন আৰু কণীৰ দ্বাৰা তৈয়াৰ কৰা এটা নতুন অতি মুখত লগা ৰেচিপি। আহকচোন চাওঁ কেনেকৈ বনাব পাৰি। ইয়াৰ বাবে আমাক লাগিব অলপমান চয়াবিন, মই বাতি লৈছোঁ, সৰু বাতি এটাই, 2টা কণী, কেইফুটামান নহৰু, এটুকুৰা আদা মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ, এটা পিঁয়াজ, 2টা জলকীয়া, যিকোনো কেঁচা জলকীয়া ল'ব পাৰে, এটা বিলাহী, আলু মই টুকুৰা কৰি লৈছোঁ সৰু সৰুকৈ, সেই হিচাপে জলকীয়া গুড়া লাগিব আপোনালোকক অলপমান, জিৰা গুড়া লাগিব, আধা চামুচ, ধনিয়া পাউডাৰ ঠিক সেইদৰে মই বাকী সকলো ইনগ্ৰিডিয়েণ্টছ কাটি লৈছোঁ এই ধৰণে, আদা আৰু নহৰুখিনি মই পিচি লৈছোঁ, হালধি আৰু নিমখ আমি সোৱাদ অনুপাতে দিম, বিলাহীখিনি মই এইদৰে কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া এখন পেনত মই একাপ পানী দি উতলিবলৈ দিম। উতল অহাৰ লগে লগে মই 1 পিঞ্চ নিমখ দি দিম তাত বেছিকৈ। উতল অহাৰ পিছত মই তাত চয়াবিনখিনি দি দিম উতলিবৰ কাৰণে 3 মিনিটৰ কাৰণে। যেতিয়া সিজি উঠিব তাক আমি উঠাই আনি পেলাই এটা বেলেগ পাত্ৰত ৰাখিম। ইয়াত আমি সোৱাদ অনুসাৰে নিমখ আৰু হালধি দিম। তাৰপিছত আগতে ৰেডি কৰি ৰখা কণীকেইটা মই ইয়াত একেলগে সানি ল'ম। এতিয়া এখন পেন গৰম হ'বলৈ দি তাত মই 1 চামুচ তেল দি দিম। তেলখিনি গৰম হৈ অহাৰ লগে লগে আমি কাটি থোৱা আলুখিনি তাত দি দিম। জোখমতে হালধি আৰু নিমখ দি তাক আমি 5 মিনিটৰ কাৰণে ফ্ৰাই কৰিম, অকণমান ৰঙচুৱা হোৱাকৈ। নিমখ আৰু হালধি দি দিছোঁ মই ইয়াত। এতিয়া গেছত আনটো ফ্লেমত আন এখন কেৰাহী পাতি দি মই তাত 3 চামুচ তেল দিলোঁ। তেল গৰম হৈ অহাৰ পিছত মই 1 চিকুটমান চেনি দি দিলোঁ। তাত এতিয়া মই পিঁয়াজ, জলকীয়া, বিলাহী, কাটি থোৱা বাকী ইনগ্ৰিডিয়েণ্টছখিনি মই দি দিলোঁ। হালধি আৰু নিমখো জোখমতে দি দিছোঁ। কিছু সময় ফ্ৰাই হ'বলৈ দিলোঁ। বিলাহীখিনিও দি দিছোঁ ইয়াত এনেধৰণে। মই নহৰু আৰু আদাৰ পেষ্টখিনিও ইয়াত মিক্স কৰিছোঁ আৰু বাকী মছলাখিনিও এড কৰিছোঁ। জিৰা, ধনিয়া, জলকীয়া গুড়া গোটেইখিনি দি দিছোঁ। মই ভজাৰ পাছত তেলটো বিৰিঙি উঠাৰ পিছত ইয়াত মই আধা কাপ পানী দি দিছোঁ। ভালদৰে লৰাই অলপমান উতলি পানীটো শুকুৱাবলৈ দিয়াৰ পিছত মই চয়াবিন আৰু কণীখিনিও দি দিম।
গোটেইখিনি ভালদৰে লৰাই লৈ অলপ সময়ৰ কাৰণে ইয়াক আমি মিডিয়াম ফ্লেমতে ভাজিম প্ৰায় 3 মিনিটৰ কাৰণে। এতিয়া আলুখিনি ইয়াত দি দিছোঁ মই। আনফালে এটা বাতিত 1 চামুচ সয়া চচ আৰু টমেটো চচ অকণমান পানী মিহলাই পেলাই গোটেই গ্ৰেভিখিনিৰ ওপৰত দি দিছোঁ। কালাৰটো ভাল হ'বৰ কাৰণে, টেষ্টটো খুব ভাল হয়। গোটেইখিনি একেবাৰে একেলগে মিহলাই লৈ আমি তাক আকৌ 3 মিনিটমানৰ কাৰণে ভাজিম। ধুনীয়াকৈ এটা ৰং আহিছে এতিয়া সয়া চচখিনি দিয়াৰ পিছত। এয়া আমাৰ ৰেচিপি ৰেডি হৈ গৈছে। এতিয়া আমি অকণমান 1 পিঞ্চমান গৰম মছলা তাত এড কৰি গোটেইখিনি লৰাই আমি গেছ অফ কৰি দিম। এয়া ৰেডি হৈ গৈছে। আপোনালোকে বনাই চাবচোন ঘৰত আৰু মোক জনাব কেনেকুৱা পালে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।